আমাৰ যিহেতু আপোনালোকৰ এক্সপিৰিয়েঞ্চে শাসন কৰিছে এই সময়তে আপুনি ভৱন নিৰ্মাণ কৰিব নোৱাৰিব কি ক'ব তাৰমানে এক্সপিৰিয়েঞ্চি আপোনালোকে যিটো নামাকৰণ যিটো এক্সপিৰিয়েঞ্চি আনিছে নামাকৰণ সেই হিচাপতে আমি সেইটোৱে আমি ক্লিয়াৰ কৰিম মানে হয় আমাৰ যিটো BTC আমাৰ দিনত যিটো চলাইছিল এইটো BLT বুলি মানে ধৰি লয় মানুহবিলাকে একচুৱেলি BPF পাৰ্টিহে চলাইছে কিন্তু আমাৰ যিবিলাক BPF পাৰ্টিৰ আছিল লিডাৰবিলাক BLTৰে হয় এতিয়া আমি আজিৰ দিনত যিটো আমি BLTৰ যিটো ভৱন সেইটো উদ্বোধন কৰিলে ফাউণ্ডেশ্যন কৰিলে এটা আমি আগত কৰিব পৰা নাই নহয় আমি কৰা নাই কিয় কৰা নাই আমি বড়োসকলৰ কাৰণে আমি সংগ্ৰাম কৰি আহিছোঁ এই সংগ্ৰামৰ জৰিয়তে আমি BTC আমি অলৰেডি পাইছে আপোনালোকে চবে জানে BTCটো হ'ল এটা সংবিধানিক এটা আমাৰ BTT হয় এই হিচাপতে আমাৰ যিটো সংগ্ৰাম এই সংগ্ৰামৰ আমাৰ গোটাই বড়োসকলৰ বা আমাৰ এই বড়ো BTT অঞ্চলত যিমান জাতীয় জনগোষ্ঠী আছে তেখেতৰ কাৰণে আমাৰ উন্নতি কৰাৰহে আমি মূল দায়িত্ব আছিল আমাৰ এই হিচাপতে আমি নিজে চৰকাৰ চলালেও আমি নিজৰ যিটো ভৱন আমি কৰি লোৱা নাছিলোঁ তাৰমানে আমি ঠিক তেনেকুৱা অনুভৱ কৰা নাছিলোঁ এই হিচাপতে আমি কৰা নাই আৰু নিজৰ দিনত কৰি ল'লে কোনোবা কিবা ক'ব পাৰে আমাক চবেই নিজে লৈছে আবি যাবি ঠিক তেনেকৈ ক'ব পাৰে সেই হিচাপতে আমি একচুৱেলি আমি কৰি লোৱা নাই এইবাৰ আমি চিন্তা কৰিছোঁ মানে আমি নিজে XBLT ৱেলফেয়াৰ কোঅপাৰেটিভ ছ'চাইটিৰ আমি নামাকৰণ হিচাপে আমি ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ ইয়াৰে মই নিজে চেয়াৰমেন এই চেয়াৰমেন হিচাপে মই আমাৰ কলিগ যিটো আছে কমিটি এই কমিটিৰ মাজত আমি আলোচনা কৰিছোঁ আমাৰ BLT কি বস্তু আমাৰ জেনেৰেশ্যনবিলাকতো নাজানিব পিছত আমাৰ BLT বিলাকে বাঢ়ি নাযায় শেষে হ'বলৈ গৈ আছে কোনোবা এটা দিনত শেষে হ'ব এটা কাৰণে আমাৰ BLT বিলাকে যথেষ্ট বড়োসকলৰ কাৰণে বড়োলেণ্ডৰ কাৰণে বহুত অৱদান আছে আমাৰ এই হিচাপতে আমি চিন্তা চৰ্চা কৰিছোঁ আমাৰ মাজত আলোচনা বিলোচনা কৰি এটা বুৰঞ্জীত যাতে থাকি যায় এই হিচাপতে আমি ভৱন XBLTৰ ভৱন এই নামকৰণ হিচাপে আমি আলোচনাত মাধ্যমত এটা ফাইনেল ডিচিশ্যন আহিছে এই ফাইনেল ডিচিশ্যন মতে আমি আমাৰ এতিয়া BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াত তাতে আমি এটা মেমৰেণ্ডাম দিছোঁ এই মেমৰেণ্ডাম দিয়াৰ লগে লগে তেখেতে আমাৰ যিটো মেমৰেণ্ডাম একদম ইজিভাৱে আঁকোৱালি লৈছে একচেপ্ট কৰিছে এই হিচাপতে আজি দিনটো 28 তাৰিখ আজি মে 28 তাৰিখ এই 28 তাৰিখ দিনটো একদম শুভ দিন মানে গৃহ প্ৰৱেশ আৰু এই কিবা ইয়াত আৰু দিন তাৰিখ আছে লগ্নটো আজি আছে এই হিচাপে আমি প্ৰমোদ লগৰ ডাঙৰীয়াৰ লগত আলোচনা কৰি আজি দিনটো ঠিক কৰা হৈছে এই হিচাপতে আমি একদম তেখেতক আমি বহুত ধন্যবাদ আমি দিবই লাগিব তাৰ দ্বাৰাই আমি আজি একদম ফাউণ্ডেশ্যন ষ্টন লে আমি কৰিবলৈ সক্ষম হ'ল আমি ফাউণ্ডেশ্যন লে কৰিব পাৰিছে তাৰ কাৰণে আমি বহুত ধন্যবাদ দিছে তেখেতৰ জীৱনটো দীৰ্ঘায়ু হওক তাকে আমি কামনা কৰিছোঁ এইখিনি